গাড়ীত এতিয়া পাপা আৰু মোৰ ফটোশ্বুট হৈ আছে পোজ দেখিছে এইটো হ'ল খুটা পূজা বুলি চবে খায় এতিয়া এনেকৈ সোমাই যাম আৰু ইয়াতে মই বহুত বস্তু চাকি জ্বলাই আছোঁ ৰ'বা চাকি জ্বলাই দিলোঁ এতিয়া ভিতৰত কেনে হ'ব মূৰ্তি চূৰ্তি চব পাব আপোনালোক ভালে ভালে আছে না আজি হ'ল শিৱৰাত্ৰি সেইকাৰণে ওলাইছোঁ শিৱ মন্দিৰলৈ যাব এতিয়া যাওঁ শিৱ মন্দিৰত আৰু ভগৱানক আপোনালোক দেখাবলৈ চেষ্টা কৰিম এতিয়া ব'লক শিৱ মন্দিৰলৈ এতিয়া মই ফাইনেলি আহি পালোঁ মহামায়া মন্দিৰত এইটো চাওক আৰু তাতে মানে গাড়ী সোমাব নোৱাৰে সেইকাৰণে এইখিনি নামি দিলোঁ চাকি ধূপ লৈ আছোঁ আৰু গাইজ এই দোকানবিলাক চাওক এয়া খুটা হয় গাইজ আমিতো সোমাই আহিছোঁ চাকি ধূপলৈ মা হাই কৰি দিয়া হাই আৰু আমাৰ সন্মুখতে সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা আৰু সন্মুখতে আছে শিৱ মন্দিৰটো পজিটিভ ফিল আহি গৈছে এতিয়া এনেকৈ সোমাই যাম আৰু ইয়াতে মই বহুত বছৰ আগতে সেয়া দেখিছিলোঁ ন কাছ এটা ক'তবা এই মাছ আছে ন গাইজ ফাইনেলি সোমালোঁ আৰু এতিয়া চাওক এইটো হ'ল পৰিৱেশ গাইজ মোৰ এটা কথা ক'ব ইচ্ছা ইমান লেতেৰা কৰিব নালাগে ছাতি দিবৰ কাৰণে ঠাই দি দিছে কিন্তু মানুহবিলাকে য'তে ত'তে লগাইছে গাইজ এতিয়া চাকি জ্বলাই লওঁ মই এতিয়া চাকি জ্বলোৱা মই 4 জ্বলাম তুমি 4 জ্বলাবা হ'ব চব আনি লৈছা ন তুমি চব আনি লৈছা ন আৰু গাইজ চাওক মেইন শিৱলিংগটো ইয়াতে আছে আৰু পিছপিনে এনেকৈ চাকি জ্বলাব নেকি আৰু এনেকৈ মোৰ পিছপিনে চাকি জ্বলাই আছে আৰু ভিতৰত চাকি জ্বলাব নোৱাৰে অকল গাখীৰটোৱে দিব পাৰিব গাইজ চাওক কিমান ভিৰ তাৰে পৰা আজিহে মেইন তিথিটো গাইজ চাকি জ্বলাই পেলাই আপোনালোকক লগ পাই আছোঁ চাকি জ্বলাই আছোঁ ৰ'বা ফাইনেলি চাকি জ্বলাই দিলোঁ এতিয়া ভিতৰত কেনেকৈ যাম সেইটো জ্বলাই দিয়া ফাইনেলি চাকি জ্বলাই দিলোঁ আৰু এতিয়া ভিতৰত কেনেকৈ যায় সেইটো টেনশ্যন হৈছে ন ইমান ভিৰ আচলতে কালিৰ তিথি নহয় আজি তিথি যে চব মানুহ সেইকাৰণে আজি আহিছে কালি শুনিছোঁ 7টাৰ পৰা লাগিছে আজি 5টা কিবালৈকে চাকি ধুনীয়াকৈ জ্বলিছে গণেশ মন্দিৰ নাগাৰাৰ নামো আছে বোলে এইটো হৈছে গণেশ মন্দিৰ আৰু এইটো হৈছে হনুমান মন্দিৰ এইটো হৈছে মন্দিৰটোৰ ভিতৰুৱা ভাগ আৰু এইটো শিৱলিংগ মা আমাৰ ভিতৰৰ কামখিনিতো হ'ল আমাৰ ধুনীয়াকৈ হৈ গ'ল ধুনীয়াকৈ সেৱা কৰিলোঁ হৈ গ'ল ৰাতি আহোঁনে নাহোঁ নাজানো আৰু হ'ব আৰু এতিয়া প্ৰসাদৰ লাইনত ৰখি আছোঁ আৰু লাইন চাওঁ এতিয়া প্ৰসাদ খোৱা কামটো আছে বাকী দেখিছে প্ৰসাদ ল'ব হ'লে পূৰা থোৱা চোৱা দি দিছে বাকী কাম কমপ্লিট আৰু এতিয়া প্ৰসাদ খোৱা কামটো কমপ্লিট হয় সেইটোৱেতো মেলা চাব আছে আৰু প্ৰসাদ খোৱা কামটো কমপ্লিট হোৱা নাই গাইজ এতিয়া ফটো দিবৰ কাৰণে মানুহজন আহি আছে সেই অংকলজন এতিয়া মেইন মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া আপোনালোকক মেলা দেখাম আৰু এইকেইটা পাৰ মই উৰাই দিম চাওক গাইজ পুৰুষ মহিলা বহুত ডিচিপ্লিন হৈছে সেইকাৰণে ভাল হৈছে আৰু গাইজ ইয়াতে যজ্ঞ হয় এতিয়া ব'লক মেলালে
গাইজ এয়া চাওক সম্পূৰ্ণ মন্দিৰটো বাহিৰৰ পৰা ইমান ধুনীয়া এইখিনিত পানী আছে তাতে কাছ আছিলে এতিয়া নাই হ্যাপি শিৱৰাত্ৰি টু অল এটো হল শিৱ মন্দিৰ তাৰে কাষতে আছে এটো হৈছে শিৱ মন্দিৰ আৰু ইয়াতে আৰু এটো হল নটৰাজ কি কলাক্ষেত্ৰ ইয়াতে ফাংচন হয় এতিয়া নাগাৰাৰ নাম তাতে হৈ আছে গাইজ এইখন মেলাৰ পৰিৱেশ গাইজ ইয়াতে নাগাৰাৰ নাম চলি আছে মানে ইয়াতে নাগাৰাৰ নাম বুলি নহয় ইয়াতে গায়কো মাতে বহুত মানুহ আহে গাইজ এয়া হ'ল মেলাৰ পৰিৱেশ ইয়াতে খেলনা চেলনা পায় ফটো পায় তো এনে শংখবিলাক পায় শ্ব'পিচ টাইপ তো এইবিলাক বস্তু পায় ইমান নালাগে গাইজ চাওক এইবিলাক দোকান আছে ইয়াতে এইবিলাক মূৰ্তি হয় এইবিলাক হনুমান জয় শ্ৰীৰাম জয় শিৱচন্দ্ৰ কিনিবা নেকি আই লাভ ইউ গাইজ সেই শিৱ মন্দিৰৰ মেলাত এইবিলাকো আহিছে আৰু ইয়াতে জাম যে কৰে সেইটো আহিছে মুঠতে এই পৰিৱেশ সেইটো চাওক আৰু এইটো হ'ল শিৱ মন্দিৰ আৰু ইয়াতে যজ্ঞ কৰে আৰু এইটো হ'ল মেইন শিৱ মন্দিৰ গাইজ সিপিনে পুৰা ইয়াৰে পৰা এই তাইলৈকে মিঠাইৰ দোকান আৰু আমি এতিয়া যাওঁ এতিয়া বলক ঘৰলৈ হৈ গ'ল দৰ্শন চৰ্শন কৰিলোঁ মেলা চেলা চাই ল'লোঁ আৰু গাইজ মাহঁতে বোলে সৰুতে বোলে এনেকুৱা পিগি বেংক ইউজ কৰিছিলে পইচা থ'বৰ কাৰণে ফুটাটো দি পইচা থয় আৰু ভৰ্তি হ'লে এইটো ভাঙি দিয়ে এইখন দি ফুটাই দি সেই থয় সেইটোক কয় পিগি বেংক গাইজ এইটোত আগতে সৰুতে মেলাবিলাকত উঠিছিলোঁ এয়াই দিয়ক এই মেলাখনত ফুচকা চানা আৰু সেয়া ফুচকা ইয়াতে বেছিভাগ ফুচকাৰ দোকান মুঠতে এই মেলাখনত চব পাব আপোনালোক যি লাগে বঠিৰ পৰা আদি কৰি ফুচকা ফটো চব পাব মূৰ্তি চূৰ্তি চব পাব গাইজ এতিয়া পাপা আৰু মোৰ ফটোশ্বুট হৈ আছে আমাৰ পাপাৰ মানে মাৰ লগত ফটো উঠা পুৰা চখ দেখিছে প'জ দেখিছে এনেকে কাষে দোকান আছে আৰু সন্মুখত চাওকচোন গাইজ আৰু গাইজ সন্মুখত এই বিল্ডিংটোত কলাক্ষেত্ৰ হ'ব এইটো হ'ল খুটা এইটো লাড়ু ভাঙৰ লাড়ু বুলি কয় আৰু এইটো কি কয় মই নাজানো চিলিম ভাঙৰ চিলিম কয় বুলি কয় এনেকৈ শিৱ পূজাত খায় শিৱ পূজা বুলি চবে খায় মোৰো খাব ইচ্ছা আছিল কিন্তু নাখাওঁ দেই আৰু আমি ওলাই দিলোঁ দিয়ক আৰু ইমান ভিৰ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং বাই বাই চাওক গাইজ মোৰ বাহ এখন দুখন তিনিখন